প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। মই আজি বনাব ওলাইছোঁ মাছৰ আঞ্জা, ভকুৱা মাছৰ আঞ্জা। আহক চাই লওঁ কেনেকৈ মই বনাওঁ ভকুৱা মাছৰ আঞ্জা। আহক আমি ফাৰ্ষ্ট টাইম ইয়াত মই হালধি দিলোঁ। মই 4 পিচ লৈছোঁ দেই, 4 পিচ মই মাছ লৈছোঁ। এতিয়া মই নিমখ দি ল'ম। মই নিমখ দি লৈছোঁ। এতিয়া মই এইটো খানি ল'ম। মিঠাতেলত মই ফ্ৰাই কৰিলোঁ। মই কেৰাহী বহাই লৈছোঁ। এতিয়া মই মিঠাতেল দিম মাছৰ অইল। মাছটো মই ভাজি ল'ম। তেলটো এতিয়া মোৰ গৰম হৈ গ'ল। মই মাছটো এতিয়া ফ্ৰাই কৰি ল'ম। মোৰ মাছ ফ্ৰাই মোৰ হৈ গ'ল। এতিয়া মই নমাই দিম। আহক মাছ বনাবলৈ কি কি উপকৰণ লাগিব আমি চাই লওঁ। আলু মই ডাঙৰ চাইজৰ আলু এটা মই কাটিছোঁ। এনেকুৱা চাইজৰ আলু, এনেকুৱা চাইজত মই কাটি লৈছোঁ। আৰু মই দুটা ডাঙৰ চাইজৰ মই পিঁয়াজ এনেকৈ মই কাটি লৈছোঁ। আৰু মই দুটা বিলাহী লৈছোঁ। আৰু 4টা মই কেঁচা জলকীয়া লৈছোঁ, গ্ৰীণ চিলি। আৰু মই আদা লৈছোঁ আপোনাৰ 3 ইঞ্চি। আহক এতিয়া বনোৱা আমি আৰম্ভ কৰোঁ। মাছ ভজা তেলখিনিতে মই এতিয়া লৈ লৈছোঁ। মই ইয়াত তেল দিছিলোঁ, মই 50 গ্ৰামমান মই তেল দিছিলোঁ, 50 গ্ৰাম। এতিয়া মই ইয়াত মই দিম কালজিৰা, ক'লা জিৰা যাক কয়, আধা চামুচ মই ক'লা জিৰা দিম। এতিয়া মই পিঁয়াজখিনি যে কাটি ৰাখিছিলোঁ, পিঁয়াজখিনি দি দিম। পিঁয়াজটো এতিয়া মই ভাজিম। মোৰ পিঁয়াজ ভাজি হৈ গ'ল। এতিয়া মই আদা আৰু জলকীয়াটো একেলগত দি দিম। আদাটো কেঁচা গোন্ধটো পূৰা নোযোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব। মোৰ আদাও ভাজা হৈ গ'ল। এতিয়া মই বিলাহীটো যে কাটি ৰাখিছিলোঁ, বিলাহীটো দি দিম। বিলাহীটো পূৰা গলিব লাগিব, যিহেতু মই এতিয়া নিমখ দি দিম সোৱাদ অনুসৰি। সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। নিমখটো যে এতিয়া দিলোঁ মানে আপোনাৰ বিলাহীকেইটা সোনকালে গলি যাব। বিলাহী পূৰা নগলালৈকে পূৰা ফ্ৰাই কৰি থাকিম মিডিয়াম ফ্লেমত।
মোৰ বিলাহীখিনি মোৰ গলি গ'ল, এনেকুৱা হৈ যাব। এতিয়া মই আলুখিনি মই দি দিম। এতিয়া 5 মিনিটমান মই আলুটো এই মদুৰা বিলাহীৰ লগত মই ধুনীয়াকৈ মিক্সিং কৰি এনেকৈ মিলাই ফ্ৰাই কৰি ল'ম। মই এতিয়া আধা চামুচ মই ধনিয়া গুড়ি দিম, জিৰা গুড়িও আধা চামুচে মই দিম। ধুনীয়াকৈ মই ভাজি ল'ম। ইয়াত মই শুকান জলকীয়া গুড়িও মই নিদিওঁ। হালধি আধা চামুচ, যিহেতু জোল হ'ব, মোৰ ভাজি হৈ গ'ল, ফ্ৰাই কৰা মোৰ হৈ গ'ল, মছলাখিনি কেঁচা গোন্ধ গ'লগৈ। এতিয়া মই পানী মই দিম 2 কাপ, যিহেতু জোল কৰিম, পানী মই এড কৰিম 2 কাপ। এতিয়া মই হ'ব দিম 12 মিনিট। যেতিয়া পূৰা উতল আহিব, মই তেতিয়া মাছখিনি মই দিম। তেতিয়া মাছখিনি মাছখিনি যে দিম, তেতিয়া মাছখিনি মানে ভাঙা চান্সেছটো কম থাকে। মানে কেনেকুৱা হয় কেতিয়াবা যে আপোনাৰ মাছখিনি ভাঙি যায় আগতে দি দিলে, উতল অহাৰ পিছত মই দিম। মোৰ উতল আহি গৈছে, এতিয়া মই ফ্ৰাই কৰি ৰখা মাছখিনি মই দি দিম। এনেকৈ কৰি দিম। মই 5 মিনিটমান হ'ব দিম নৰম হ'বলৈ। মই মিডিয়াম ফ্লেমতে মই ৰাখিছোঁ। মোৰ মাছৰ আঞ্জা হৈ গৈছে। মই এতিয়া ধনিয়া দি দিম, কেঁচা ধনিয়া মই দি দিম। মোৰ মাছৰ আঞ্জা মোৰ ৰেডি। আৰু মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ওচৰত এনেকুৱা মই বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকৰ ওচৰত মই লৈ আহি থাকিম। ধন্যবাদ।